তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গমে পাইছে মই আজি ক'ত যাই আছোঁ। তো বন্ধুসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ একেবাৰে লাহে লাহে ধীৰে সুস্থিৰে আপোনালোকে চাই থাকক। তো বন্ধুসকল চাওক, এই ৰাস্তাটো যে যাই আছোঁ আপোনালোকে দুয়োফালে দেখা পাই আছে শাল গাছ, আৰু শাল গছৰ মাজেদি আমি এই ৰাস্তাটোৰে যাই আছোঁ। আৰু নিশ্চয় আপোনালোকে গমেই পাইছে, থাম্বনেইলটো দেখিয়ে আপোনালোকে গম পাইছে যে আমি আজি ক'ত যাম। এই ভাঙা ৰাস্তা, এই ৰাম। তো বন্ধুসকল চাওক, এইটো ৰাস্তা লাহে লাহে মানে কি, এই ৰাস্তাটো একচুৱেলি যাই মানে কি হয়, আছাম আৰু মেঘালয়ৰ বৰ্ডাৰ পৰে। তো বন্ধুসকল চাওক, এনেকুৱাভাৱে মানে ৰাস্তাটো গৈছে যে একফালে আছাম আৰু আনফালে মেঘালয়। তো বন্ধুসকল আমি একেবাৰে চিধা যাই থাকিম এনেকুৱাকৈ এইটো ৰাস্তাৰে একেবাৰে। তো বন্ধুসকল চাওক, কিমান সুন্দৰ পৰিৱেশ, সুন্দৰ কিমান দৃশ্য। তো মাই গড, কিন্তু ৰাস্তা অলপ বেয়া, খুব বেছি বেয়াও নহয়, অলপ মাজামাজি কৰি এনেকুৱাকৈ বেয়া। তো চাই থাকক, এনেকুৱাকৈ যাই আছোঁ আমি। আৰু আহি এনেকুৱা দলং দেখা পালোঁ। তো দলঙৰ ওপৰেদি আমি যাত্ৰা আগমন কৰি আছোঁ। তো বন্ধুসকল চাওক, ইফালে দুয়োফালে পথাৰ, চবফালে ধান কটা হৈ গ'ল। আৰু তো আপোনালোকৰ ফালে হৈছে নে হোৱা নাই আপুনি কমেণ্ট কৰি জনাওক। আৰু আহি দেখা পালোঁ যে ইয়াতে আন এটা ভেলাঘৰ। তো বন্ধুসকল চাওক, এই ভেলাঘৰটো কেনেকুৱা। আৰু ইয়াতে আহিছে নিউজ লাইভ। তো নিউজ লাইভ আহি ইয়াতে ইহঁতৰ মানে এইটো উঠাই আছে আৰু ভেলাঘৰটো মানে, আৰু কিবা কিবি হৈ আছে। তো আমি আৰু আৰম্ভ কৰিলোঁ যাত্ৰা। তো যাত্ৰা আৰম্ভ কৰি আমি আকৌ এটা নতুন ভেলাঘৰ দেখা পালোঁ। চাওক বন্ধুসকল, এইটো ইয়াতে কেনেকৈ ভেলাঘৰ বনাইছে। আৰু এতিয়া আমি এইটো অলপ চাই ইয়াৰ আগতে তো আমি আহি পালোঁ আমাৰ লোকেল তাজমহল। তো বন্ধুসকল চাওক, এইটো তাজমহল আপোনালোকে সুন্দৰভাৱে কি বনাইছে, ইমান ধুনীয়াভাৱে বনাইছে। তো কমেণ্ট কৰি জনাওক যে কেনেকুৱা হৈছে ভেলাঘৰ, এই কেনেকুৱা হৈছে এইটো, আৰু কমেণ্ট কৰি জনাব বন্ধুসকল, নিশ্চয় কমেণ্ট কৰি জনাব। কমেণ্ট কৰি জনালে খুব বেছি ভাল পাওঁ আপোনালোকক। বহুত বকিলোঁ। তো বন্ধুসকল চাওক, ভেলাঘৰটো এই তাজমহলটো কেনেকুৱা হৈছে। আৰু এইবাৰ তাজমহলৰ আমি ভিতৰত সোমাম, আৰু ইয়াতে লেখা আছে চকীয়া ভাষা মেজিক ঘৰ। তো এনেকৈ আহি ভিতৰত আমি সোমাই গ'লোঁ। আৰু ভিতৰত যোনটো মানে যেনেকুৱা বনাইছে, আৰু এইটো মানে কি একদম পুৰা চিৰি, মানে ওপৰত উঠিব পাৰি। তো ওপৰতো মানে কি হয়, আৰু এটা হেৰি আছে। তো তাতে আমি উঠিম। এই বাবু চাওক এনেকুৱা ধৰণৰ। আৰু ইয়াতে উঠি আপোনালোকে একদম পূৰা মানে নাচিব পাৰিব, আৰু এনেকুৱা ধৰণৰ বনাইছে। আৰু চাওক ভিতৰৰ দৃশ্যটো এনেকুৱা ধৰণৰ। এইখনেদি আমি উঠিলোঁ। তো এইখনৰ সহায়তে আমি ওপৰত উঠি, আৰু ইয়াৰ পৰা আমি বাহিৰত যদি চাওঁ, তো বাহিৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ দেখা পোৱা যায়। তো চাওক, ইয়াতে মানুহকেইটা আছে, আৰু তলত এনেকুৱা ধৰণৰ দেখা পোৱা যায়। তো চাওক বন্ধুসকল, এইখনেদি আমি ওপৰলৈ উঠিছিলোঁ। তো দূৰৰ পৰা মানে ছাইডৰ পৰা চালে এনেকুৱা ধৰণৰ দেখা পোৱা যায়। আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে, আৰু আপোনালোকৰ ফালে ভেলাঘৰ বনাইছে নে নাই সেইটো কমেণ্ট কৰি আমাক জনাব। কি মাথা মাৰি বনাইছে দেই, একদম মানে কি হয়, নেক্সট লেভেল। তো বন্ধুসকল, আপোনালোকে নিশ্চয় চালে, যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল, বাই দি আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। চ' বাই আজিলৈ, ধন্যবাদ।